কি ভাবিলি মানে অলপ পেটটো গুলগুল আছে যাই আহুনি ক'ত যাও না যাব লাগিব মানুহ চানুহ আহিলে চাবি হ কেলা থাকিব নোৱাৰে নেকি তই যাওঁতে মোৰ দেৰি হৈছে মই আমি হমিবা তুমি আছা ইয়াতে এখন পিন্ধি ল ইমান খঙেৰ সেইবোৰ বাদ দিয়া আপোনালোক কলাই গৈছিলা মই বোলো সেয়া জুবিন দাই কৈছে যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে আশাৰ চাকিটো উমি উমি জ্বলে তথাপিও বন্ধু আগুৱাই যাবা মই বোলো কেনেকৈনো যাওঁ আগুৱাই চাৰিওফালে বেৰি আছে ধুমুহা তাতে আৰু ঘৰত নুবুজি আহিব পাই মোৰ বৰ দুখৰ কাৰণে সেইকাৰণে ওলাই আহিছো বোলো কি ডাল নকলা নুবুজিলো নহয় সেই চাকৰিও কেলা মই জেনেৰেল নহয় নি সেই কষ্ট কৰিব লাগিব কষ্ট হে নকবা বোলো কৰিল তাৰ কৰা কবলে কিন্তু মেথাটো নিদিলে নহয় বাছ নকবা তাকে আৰু বুজিছা বোলো কি দি সেইবোৰ বাদ দিয়া এই প্ৰেম প্ৰীতি ফালে কিমান আগবাঢ়িলে বোলো কিনো কবা এয়া কীৰ্তি কপালত নাই কোনো প্ৰীতি সেইকাৰণে ভাবিছো বোতো উঠাই দিম ডাইৰেক্ট বোৱাৰীটি সেনেকে হলে ভাল আকৌ কিয় সেনেকে হলে মানে কি বাই ওৱান গেট ওৱান ফ্ৰী পাবা কিনো কবা পিছে সেয়া ফৰ্থ গেট না থাৰ্ড গেটৰ চাকৰিটো ওলাইছে নহয় এপ্লাই কৰিবা নে নাই এপ্লাই মানে পৰীক্ষা এটা হ'ব বুলি শুনিছো তেনেহ'লে এটা কাম কৰো কোৱা বোলো তই কৰিবি নাই ফৰ্ম ফিল আপ কৰিম তই কৰিবি এতিয়া এটা কাম কৰিলে হ'ল বুজিছ বোলো কাইলৈ ভাটিবেলা আমাৰ সেই ৰজতৰ দোকানতে ফৰ্ম ফিল আপটো কৰি দিওঁ হ'ব দিয়া হ'ব এতিয়া মোৰ আৰু দাউৰাক ক্ষতি হ'ব নহয় অলপ দৌৰি দিওঁগে কালিলৈ লগ পাম আৰু এটা কথা হেৰি এই ৰজতৰ দোকানতে নতুন ল'ৰা অহা বুলি শুনিছো হ'ব খুব লেবেল দিয়া বোলে মাৰি দিম দিয়া এইখনে পিছে ন এটা কাম কৰো বলা যাতে কোৱা নাম হেৰি এই পুতুকনজ্যোতি কলিতা বয়স আপোনাৰ 27 বছৰ নালাগে বেলেগ আগবাঢ়া বেলেগ আগলৈ আগবাঢ়া গৰু তোৰ সেক্সটো কি সেক্স কৰি আছে দে মই কিন্তু গুচি যাওঁ তুমি ৰবা সেইখনে দোকান আছে ভালদৰে সুধি লোৱাচোন কি কৈছে ইয়াতে লেখাই আছে এইটো পুৰুষ নে মহিলা লিংগ তই যে তেতিয়াৰ পৰা যে সেক্স বকি থাকিলি লিংগটো বকিব নোৱাৰো সেক্স বকিলে এটা কথা শুনি ল মই BSc পাছ কেমিষ্ট্ৰি এইবিলাক যিটি গৰু চৰু কৈ নাথাকিবি কিন্তু কথা ঘাই হৈ যাব মাৰ মোক মাৰি পেলা তই কি হলে পুতু অলপ জিৰা ৰখ কেলে গৰম দিছে পুতু দেখা নাই নি একে নকবা টিকা ফাটা গৰম একে অলপ বহি ল বলা চাতে
পুতু আমি যে এইবোৰ এই গেলা গৰমত ঘূৰি ফুৰিছো পইচাৰ কাৰণে নহয়নে বাৰু? পইচা আচলতে এটা কথা কি জানে কি পইচাটো তৰকাৰীত দিয়ে নিমখৰ দৰে কেলে বা কলা? কেলে ক'লো মানে কি হয় বেছিকৈ হ'লেও দিগদাৰ চোকা হয় আকৌ কমকৈ হ'লেও দিগদাৰ খাব নোৱাৰি। কিন্তু এটা কথা পুতু বেছিকৈ হ'লে চলিব পাৰি কিবাকে কিন্তু কমকৈ হ'লেনো দিও ক'ৰ পৰা চলো কেনেকৈ? কেতিয়া যে জীৱনত সলনি আহিব পুতু? এফালে চাদা সোমাই লো তেতিয়াহে বেংকটো চলিব। আছে নহয় পপা মানে সেই পৰীক্ষা এটা আহি আছে ৰ'ব বোলো আৰু গোটেই বছৰটো নপঢ়িলি এতিয়া আকৌ হাগিবৰ সময়ত ঘটি বিচাৰ লাগিছে। পিছে পাপা আমাৰ আকৌ ঘৰ খুটি এটাহে নহয়। নহয় তই মানে মোক যুক্তি দিছ? না পাপা মই নহয় তই মানে মোক যুক্তি দিছ? না পাপা মই নহয় তই মানে মোক যুক্তি দিছ? দিম এইটো একেবাৰে সৰুৰ পৰা পঢ়ালো শুনালো এতিয়া যুক্তি দিবলৈ আহিছে। চাই দ বোলো BSc পঢ়িব হৈছিলে BSc পঢ়ালো বোলো মেজৰ কিহত বোলো স্বামীস্ত্ৰীত। পাপা স্বামীস্ত্ৰী নহয় কেমিষ্ট্ৰী। বোলো সেইটোৱে চাকৰি এটাহে ল'ব নোৱাৰিলি বোলো চুলি তুলি পকিবৰ হ'ল চাকৰি এটা ল। আজি পাপা আপুনি মোক কেনেকে ক'লে? গুণু তোক মই এনেহে কৈছিলো ধেমালিহে কৰিছো ধেমালিহে কৰিছো ক্ৰিকেট চকলেট খাবি নেকি? মই এটা দোকানৰ পৰা লৈ আহো। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া হৈ জামা যে আছয়। শুনা শুনা ভগৱন্ত আমাৰ বচন চাকৰি এটা দিয়া প্ৰভু ধৰিছো চৰণ। অনন্ত ঈশ্বৰ প্ৰভু মহিমা অপাৰ দয়া কৰা প্ৰভু তুমি যেন দুবছৰতে উঠাই দিও ঠাই। কি গৰম কেলা এইটো যদু নহয় নে? বাপে বাপ ললি নি? যা 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 বা তাৰ পাইতেৰা চোৱাকে ৰ না কেইমাহ মান ৰ একেবাৰে থৰ উঠাম চাকৰিটো পাই ল'ব দে। বাপে ল'ব নহয় বাপে কেৰাণী নহয় জানো সেই চুলাই বাটি একে কাটককে দিম। পেণ্টটো মানে কথাটো হৈছে ৰিজাল্ট চোৱাৰ ফুৰ্তিতে পেটিডাল লগাবলৈ পাহৰিলে কুলুকি যায়। চাকৰি পোৱাই নাই পোৱাৰ দৰে হৈ গলি।
হেৰি দাদা আমাৰ ৰিজাল্টটো এবাৰ চাই দিয়ক ফোনে এ হ'ব যা তহঁতে নাপাও দাদা মোৰতো চাই দিয়কচোন মই পাছ কৰিমেই দে ৰোল নাম্বাৰ ক 2205 হৈ যা পা তই ফৰগেট পাই গলি ৰবা মোৰটো শুনি ল'ব দাদা দে তোৰ ক তোৰ ৰোল নাম্বাৰটো ক 22064 কৈ থাক ইয়াতো চাওকচোন ইয়াতো চাওক বা তইও ফৰগেট পাই গলি নাম্বাৰ ক 605 চাই আছো নাই তই ফেল মই ফেল মইতো পৰিয়ে গৈছো এইটো কনো তাৰ কাৰণে বেয়া লাগিল কিন্তু উপায়তো নাই আমি যিহেতু চাকৰি পালোৱে এতিয়া কৰ কি এতিয়া কীৰ্তি এতিয়াহে এতিয়া কেলা কি কৰিবাহে তুমি আজিৰ পৰা গেলা নাখাও কেলা গাত মাৰিম ফক গিলাচত বাকিং ব্লেক ডগ হে আৰু এটা কথা শুনা পুতুকত আজিৰ পৰা নাখাও বিৰি কাষলৈ চপাই আনিম তিৰি বোলো ঔ হৰি ঔ ৰাম ইচ্ছা কৰিলে আলিয়া ভট্টৰ পাম বলা আলিয়া পপাই মই 4th গ্ৰেড পালো নহয় হা এহে পপা 4th গ্ৰেড চাকৰি পালি নি পালো চাকৰি পালি নেকি দে হ'ব দে কোনো ল'ৰাই চাকৰি পালে এই খোলটোক অকণ বজাই দিওঁ প্ৰিয়পতা খোলটোক নাহে চাকৰি বোলো ল'ৰা
ছাগলী কাটি সব শেষ করে দিলে কচোন বাৰু তোৰ কাহিনী ক পাপা এইজনী ছোৱালী নাম তাই জোনালী প্ৰাইভেট ইঞ্জিনিয়াৰ পাই মোক পাহৰিলি কেনে পাইছ আৰু এইজনী কিয় নাহিলে জানে এইজনীক মই 2 বছৰ ধৰি ভাল পাইছিলো কিন্তু মই বোলে পথাৰত থকাৰ কাৰণে মোক বাদ দিলে এতিয়া মই দুজনীকে সপোন দিলো যে মই আনিম বুলি এতিয়া মোৰ সপোন মই পূৰণ কৰিবলৈ মই দুজনীকে লৈ আনিলো এতিয়া আপুনি মই ভাল কৰিলে বেয়া কৰিলে আপুনি কওক বাপৰে বাপ মই হাৰ মান দিলো দে হ'ব দে আৰু হ'ব প্ৰেমদা দৰা পালে কাটোৰা নহলে নহয় শৰাই এখন লৈ আহা আদৰো জোনালী তৰালী বোলো বিচাৰি ফুলিছিলে ৰৌ ভকুৱা চান্দা ভগৱানে আকৌ মিলাই দিছে গুড়া সান্দা একো নাই দিয়া গুড়া সান্দাটো চান্দা মাছৰ মজাটো দিম